আবুদানি জানি তোর যা মই আবুদানি বুঝাতে করছিলাম যা হেল্ল' গাইজ কি খবৰ ৰফিকুল ব্লগলৈ সকলোকে স্বাগতম জনাই আজি নতুন এটা ব্লগ আকৌ লৈ আহিছোঁ আজি আহিছিলোঁ বৰি বজাৰ হাসমত আলি যি সুন্দৰ এটা ধুম গৰুলীয়া মই ক'ব পাৰি মানে 26 মিনিট 25 মিনিট 20 মিনিট যোজাৰ ৰেকৰ্ড আছে মইতো সম্পূৰ্ণ ভিডিঅ'টো চাব স্কিপ নকৰাকৈ যদি ভাল পায় লাইক শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো বলক আজি দেৰি নকৰি সম্পূৰ্ণ ভিডিঅ'টো আৰম্ভ কৰোঁ হাসমত আলি বৰি বজাৰ সুন্দৰ মহটো এটা ফাইনেলি চাই লওক হাসমত আলি বৰি বজাৰ কি সুন্দৰ মহটো বহুত দিন হ'ল আমি আহিম বুলি ভাবি আজি ঘপককৈ ওলাই দিলোঁ আহি পেলাই আজি শংকৰদেৱৰ তিথি বুলিয়ে ওলাই আহিলোঁ এইটো যাতে চাই লওক মহটো কি সুন্দৰ মহ কি বনাই ৰাখিছে চাওক এবাৰ অ' দাদা বেলেগ মহৰ ৰুম বা সৰি গৈছে আপোনাৰতো আছে দেখোন হয়নে থাকিব দাবত নেপেলাই না চাই লওক মহটো কি সুন্দৰ হৈ গ'ল ভাগৰ নালাগে সুন্দৰ মহটো চাই লওক কি ধুম গৰুলীয়া মহ ৰংথলীত কি মিনিট যুঁজিছিলে ৰংথলীত কেইমিনিট যুঁজিছিলে ভাই 25 মিনিট 25 মিনিট যুঁজি পেলাই জিকিছিলে দেই মহটো কি সুন্দৰ মহ চাই লওক ক'ত যুঁজাইছিলা যোৱা বছৰ আহতৰ গুৰিত কাৰ লগত দিছিলা পৰশমণি ঘগুৱা কলবাৰী কেইমিনিট যুঁজিছিলে 22 মিনিট জিকিছে ই প্ৰথম কি পালা তোমালোকে 10,000 ন এইটো প্ৰথম পুৰস্কাৰ আনিছিলে আহতৰ গুৰিৰ পৰা মহটো চাই লওক কি সুন্দৰ এটা মহ বৰি বজাৰ হাসমত আলি ধুম গৰুলীয়া মহটো চাই লওক সুন্দৰ বনাই ৰাখিছে চেহেৰা শিংটো অলপ হেৰি হৈছে নেকি ন খুব কোবাইটো মহটো এনেই ঠাণ্ডা আছেনে বহুত ঠাণ্ডা মহ চাই লওক হাসমত আলি মহটো আৰু এই 12 বজাত যুঁজাইছিলা জানো নাই 12 বজাতে লৈ যোৱা হৈছিল কিন্তু যুঁজোৱা নাই ন ইয়াৰ লগত আৰু ল'বা নেকি মহ নাই এটাই থাকিব পোৱালি এটা ল'বা ন ভাল পোৱালি পালে ল'বা চাই লওক মহটো আমাৰ মেইন মালিক আছে এয়া চাই লওক এয়া হাসমত আলি দেউতা না এইটো চাই লওক আপোনাৰ কি হাসমত আলি দেউতাক হয় চাচা যোৱা বছৰ ক'ত আপুনি যুঁজালে মহটো তাৰপিছত বালিপাৰা কেইমিনিট যুঁজিছে গোটেইকেইখনত আহতৰ গুৰিত 22 মিনিট হায়েষ্ট যুঁজ আপোনালোকৰ হৈছে তাৰপাছত তাত কিমান মিনিট 25 মিনিট কাৰ লগত যুঁজাইছিলে বগা আলি মহটো ক'ৰ আছিলে দলবাৰী বগা লগত অঁ আৰু ক'ত এয়া ৰংথলীত যোৱা বছৰ নে তাৰ আগৰ বছৰ যুঁজাইছিলে এইডোখৰ কি এখন গাঁও আছিলে নহয় আপোনাৰ মহটো যে যুঁজিছিলে কেইমিনিট যুঁজিছিলে নগাঁও এইটো চাইডত জাগিয়ালত কি 27 মিনিট নে 25 মিনিট 26 মিনিট আছিলে নেকি কিন্তু ভাগৰ নাই মহটো চাই লওক কি সুন্দৰ যুঁজাই কিন্তু ভাগৰ বোলা বস্তুটো নাই যুঁজি থাকিলে যুঁজিয়ে থাকে চৰত লৈ গৈছিলা সেইটো লগত বেছি সময় হোৱা নাই অলপ সময় হৈছিল চেহে আৰু বেছি শক্তিটো হ'লেই হ'ল আৰু লিভাৰ খুৱাই দিম পেলু খুৱাই দিম নিজে খাব কামুৰি পেলাই তেতিয়া চালক মহটো একো নকৰে ন এয়া চাচা আহিছে এয়া হাসমত আলি চালক মহটো যুঁজাই এয়া চাচা নামতে যুঁজাই এইটো চাচা আপুনি মহটোৰ বিষয়ে কি ক'ব আগতে লগত এটা আছিলে সেইটো বেছি দিলে নুযুঁজে নহয় ইয়াৰ লগত পোৱালি এটা ৰাখি দিয়ক এতিয়া লগতে
যুদ্ধৰ আগত 2 মাহমান আগত এতিয়াতো আমাৰ ফালে পানী গা চা নাই সেইটো হয় চবটো কিনাই হ'বলা কিনি পেলাই খোৱা আছে এতিয়া ঘাঁহ কিনি পেলাই ডেইলি 500 টকা গা গৈ আছে ডেইলি 500-600 গৈ আছে ন চব কিনা ঘাঁহ কিন্তু খুৱাই আছে মইতো এই ঘাঁহবিলাক দেখিছেই আপোনালোকে এতিয়া চাই লওক একো নকৰে ন এনেকুৱা ঠাণ্ডা মহে লাগে বুজিছে যিখিনি মানুহে যুদ্ধৰ পাছত নাখাত আপুনি ধৰিব পাৰিব চালক ভাই ককাই আপোনাৰ গোটেইকেইজন ইয়াত যিকেইজন আছে গোটেইকেইজন ভাই ককাই এয়া বাপেক হয় এয়া চাই লওক এয়া এজন আছে হেৰিত আপোনাৰ এইটো মোৰ হৈছে চাই লওক মইতো আকৌ এবাৰ দুখাই আছে পিছৰ চাইডে এবাৰ চাই লওক ৰ'দ লাগিছে মোৰতো দেই গৰমটো বহুত আছে আজি চাচা ইয়াত ৰাতিপুৱা বৰষুণ দিছিল নেকি নাই না চাই লওক আপোনালোকৰ মহ ৰখা কিমান বছৰ হৈ গ'ল আগৰ পৰা আছিল নে আগত ৰাখিছে সিহঁতৰ দিনত আপোনাৰ ধৰক দেউতাৰ দিনত ৰাখিছে মহ না অঁ তাৰপিছত দৰৱ দিছিলে মানে ৰখা মানুহে ৰাখিবই আপুনি যুঁজত গ'লেও মনত কৰি থাকিব মহ এটা লওঁ বুলি হয় আগে পাছে আমাক সেইটো চাইডে মিকিহঁতৰ চাইডে নিছিলে নেকি আপোনালোকৰ মহ এইটো চাইডেতো যোৱা নাই বোলা বৰি বজাৰ হয় আপোনাৰ এই বালিজান সোণাৰী গাঁও ওচৰতে হৈছিল আগতকৈ অলপ ওখ হৈছে যোৱা বছৰতকৈ মহটো ওখ হৈছে এতিয়া তাতে পুৰা হৈ গৈছে ন চাই লওক মহটো খিনাইছে বহুত খিনাইছে এতিয়া তুলি নেখোৱা নহয় হয় নিজে খাই আছে খাই থাকো পিছত 2 মাহ খোৱাম আমি এতিয়াতো নিজে খুৱাব নালাগে নিজে খাই আছে ন পেলাইছো কাটি গৈ আছো ধগা আনি আছো এইবিলাক চব আলিত কৰিছে ঠিকে আছে কঠীয়া নিচিনা আপোনাৰ কাটিব কাৰণে খালি খুৱাব আগত যে আছিল সেইটো মহটোতো স্বাস্থ্য পাতি শিং চব কিন্তু মহটো নুজুজে যে সেইটোৱেতো মেইন কেছ কিমানত বেচিছিলে সেইটো 2 লাখ 12.5 ইয়াতে দিছে